হেল্ল' এভৰিৱান, কি খবৰ? খবৰ নিশ্চয় ভাল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পিছবেলা কি কওঁ কি নকওঁকৈ ঘৰত সোমাই আছিলোঁ। মায়ে ক'লে যা 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 অলপ ফুৰি আহা বুলি। তাৰপিছত অলপ খোজকাঢ়ি আহি মাৰ্কেটৰ ওচৰ পালোহি। মায়ে কৈছে এইকেইদিন তই ঘৰত সোমাই বোলে খোজকাঢ়িবলৈ পাহৰিয়ে গ'লি। সেইকাৰণে মইনো কি অকলে খোজকাঢ়িম, আপোনালোকো ব'লক। এডোখৰ আহি পালোহি আমাৰ অইলৰ হস্পিটেল। বলক আৰু অকণমান খোজকাঢ়ি লওঁ ন। বলক। আহি এইডোখৰ পালোহি। এইফালে যায় অইলৰ ভিতৰলৈ, মানে মেইন গেট। কিমাননো খোজকাঢ়িব, পেটে আকৌ কিবা এটা খাওঁ বুলি ক'লে। বলক ঘূৰিয়ে দিওঁ আৰু। চিধা সোমাই দিলোহি মাৰ্কেটত। বোলো কিবা এটা খায়ে যাওঁ। নাই লৈহে যাব লাগিব। মানে মই পকৰি ল'লোঁ। সেইখনে দোকান। ভিডিঅ' কৰা নহ'ল দেই। বলক ঘৰলৈকে যাওঁগৈ। কিমাননো খোজকাঢ়িম। এইটো হৈছে আমাৰ অইলৰ বাছ ষ্টেণ্ড। ৰাস্তাটো পুতুককৈ পাহৰি আগলৈ গুচি আহিলোঁ। মানে এখন পালোহি দোকান। তাত দেখিলোঁ এখন ফেন। এখন আকৌ কেনেকুৱা ধৰণৰ ফেন। বায়ে কৈছে এখন চাৰ্জ দিলেহে চলিব। বৰষুণটো আহিলেই নহয়, সোমাই দিলোহি বৰমাহঁতৰ ঘৰত। নেক্সট এটা মিনি ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ বাই।